নমস্কাৰ আশা কৰোঁ সকলোৱে ভালেই আছে। আজি এটা বিষয় লৈ আহিছোঁ, যিটো বিষয় হ'ল যিহেতু মই কম্পিউটাৰৰ প্ৰথমৰ পৰা শিকাব লাগিছিল কম্পিউটাৰ, চ' মই সেইটো বৰ্তমান কৰিব নোৱাৰিলোঁ। সেইকাৰণে মই ক্ষমা বিচাৰোঁ সকলোৰে ওচৰত, কাৰণ ভিউৱাৰ্ছ বা ছাবস্ক্ৰাইবাৰে মোক মেছেজ কৰি আছে, কমেণ্ট কৰি আছে যে তেওঁলোকৰ চাহিদা যিটো তেওঁলোকৰ য'ত প্ৰব্লেম হৈ আছে সেইটো বিষয়ে মই ভিডিঅ' বনাই দিব লাগে। তো গতিকে বহুতে মোলৈ মেছেজ কৰিছে যে পেজ মেকাৰ যিকোনো পেজ মেকাৰে ধৰক তাত বক্স কেনেকৈ ক্ৰিয়েট কৰিব পাৰি। তো যিহেতু ভিউৱাৰ্ছ বা ছাবস্ক্ৰাইবাৰৰ কথাটো মই ৰাখিব লাগিব, সেয়ে মই আজি আপোনালোকক পেজ মেকাৰত কেনেকৈ বক্স ক্ৰিয়েট কৰে সেইটো বিষয়ে শিকাই আছোঁ। চ' যিসকল নতুন চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে ভৱিষ্যতে আৰু এনেকুৱা ভিডিঅ' চাব পাৰিব। ধৰি লওক ফটোশ্বপ, পেজ মেকাৰ, কৰেল ড্ৰ ইত্যাদি বিভিন্ন ধৰণৰ ছফ্টৱেৰৰ বিষয়ে জানিব পাৰিব, বা তাত কেনেকৈ কাম কৰে, ডিজাইন কৰে সেইটো জানিব পাৰিব। তো এতিয়া ছাবস্ক্ৰাইব কৰি লওক নতুনসকলে, আৰু লাইক কৰিলে ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, যাতে আনেও চাব পাৰে বা শিকিব পাৰে। তেন্তে আৰু মই দেৰি নকৰোঁ, অলপ মই দেখুৱাই দিওঁ যে পেজ মেকাৰত বক্স কেনেকৈ ক্ৰিয়েট কৰে। যিহেতু মোৰ পেজ মেকাৰ খোলা আছে, মই আগতীয়াকৈ খুলি ৰাখিছোঁ। এতিয়া আমি টুল বা ফৰ্মেট এখন বনাবলৈ হ'লে আমাৰ এৰ', টেক্স, স্কুৱেৰ বক্স সাধাৰণতে এইকেইটাৰে দৰকাৰ লাগিব। তো যিহেতু এইকেইটাৰ আমাৰ দৰকাৰ লাগে, বাকীকেইটা এতিয়া নালাগে। এইটো প্ৰথমতে মই এটা বক্স টানি দিলোঁ, মানে ইমান ডাঙৰ এটা ফৰ্মেটত বনাব লাগে। ইয়াৰ ভিতৰত লেখা থাকিব, ধৰক ইয়াৰ পৰা ইমানখিনি। মই ফ্ৰণ্টটো মিলাই দিলোঁ। ধৰি লওক এটা ফৰ্মেটত থাকিব SL নাম্বাৰ, তাৰপিছত ধৰি লওক নেম, পিছত ধৰি লওক ফাদাৰ্ছ নেম, তাৰপিছত ধৰি লওক এড্ৰেছ, পিছত ধৰি লওক ক্লাছ, পিছত ৰোল নম্বৰ, ইয়াৰ পিছত ধৰি লওক এমাউণ্ট, আৰু এটা ধৰক ৰিমাৰ্কছ। সাধাৰণতে এই লিখাখিনি এইটো ফৰ্মেটত এটা টুল বনাই দিব লাগে। প্ৰথমতে ধৰি লওক আমি দি এইটো ডিভাইড কৰি ল'ম যে আমাৰ কোনটো কিমান ডাঙৰ হ'ব। ধৰি লওক প্ৰথমতে চিৰিয়েল নাম্বাৰটো আমাৰ ইমানটো ডাঙৰত হৈ যাব। তাৰপিছত ধৰক নেম আছে, নেমটো ইমান ডাঙৰ হ'লে হ'ব, ফাদাৰ্ছ নেম প্ৰায় একে সমানেই লাগিব। এড্ৰেছটো অলপ ডাঙৰ দিওঁ। তাৰপিছত যিহেতু আমাৰ ক্লাছ আছে, ইয়াৰ পিছত ধৰি লওক ৰোল নম্বৰ, ইয়াৰ পিছত এমাউণ্টৰ ৰিমাৰ্কছ। আপোনালোকে যেতিয়া টানিব সকলো সময়তে শিফ্ট প্ৰেছ কৰি টানিব। চাওক, উইদাউট শিফ্ট প্ৰেছ কৰিলে চাওক এইটো বেকা হৈ যাব, আৰু শিফ্ট ধৰিলে এইটো চাওক চিধা থাকিব। বেলেগে ইয়াত দেখাই দিছোঁ, যদি বিনা শিফ্টত টানে
এটা এনেকুৱা বেকাতাৰা হৈ যাব আৰু যদি শিফট ধৰিবলৈ টানে এইটো চাওক ষ্ট্ৰেট যিফালে দিয়ে ষ্ট্ৰেট থাকিব এইটো চাওক ইয়াতো এনেকুৱা সিধা থাকিব এইফালেও সিধা সব চাৰিওফালে চাওক ৰাউণ্ড মুভ আপ সিধা সিধাই যাব তাৰপিছত কন্ট্ৰল এ অল সিলেক্ট কৰি ল'ব যেহেতু এতিয়া আমি ইন্ডেন টেপ মিলাব লাগিব ইন্ডেন টেপ মিলাবলৈ হলে মই শৰ্টকাটত কন্ট্ৰল আই প্ৰেছ কৰিলো কন্ট্ৰল প্লাস আই ইন্ডেন টেপ এটো মই ওপৰলৈ উঠাই দিলো আৰু এই জিৰোটো লক্ষ্য কৰিব এই যে জিৰোটো আছে এই জিৰোটো ইয়াৰ লগত মিলাই দিব এতিয়া গুটে কেইটা আমি সেন্টাৰত ৰকেটাৰ সেন্টাৰত দিলে হৈ যাব এটো সেন্টাৰ টেপ এটো বক্সৰ মাজত আইডিয়া কৰি এটো ক্লিক কৰি চাওক এপ্লাই কৰি দেখাই দিলো যেহেতু সিরিয়াল নাম্বাৰটো মাজত আহি গল তাৰ পিছত থাকিব নেম এই একে ইয়াত ক্লিক কৰি দিব ফাদার্স নেম এড্ৰেছ ক্লাস রোল নাম্বার amount remarks apply কৰি এবাৰ চাই লওক সব remarks টো যদি মিলা নাই তাৰমানে remarks টো ডাঙৰ হৈ আছে লিখা বেছি হৈ আছে এতিয়া এই ৰটো মানে অলপ মিলাই দিব এটো মিলিছে এতিয়া কথা হল যদি আপুনি পুৰা বক্সত পথালিয়াকৈ লাইট দিব বিচাৰিছে পথালিয়া বাবে আপোনাৰ ৰ লাগে তে কৰিব কি এটো ক্লিক কৰি আপুনি কপি পেস্ট কৰি দিব এটো সব ক্লিক কৰি কপি তাৰ পিছত পেস্ট এটো মিলাই দিব প্ৰথমৰ পৰা লাষ্ট লৈকে টেক্সট সিলেক্ট কৰিব কন্ট্ৰল এ এটো পুৰা লাইন টানি দিব নকুৱা তে লিডিং এটো গ্যাপ ধৰক লাগে আপোনাৰ লিডিং সাপোজ ধৰি লওক 12 তো 12 দিলু এই সৰি 12 নহয় 20 ক্ষমা কৰিব তো 20 দিলু এটো ওপৰলৈ উঠাই দিলু এটো মিলাই দিম এটো চাওক মিলাই দিলু এতিয়া এটো লাইনটো ক্লিক কৰি লাষ্টত গৈ এটা এন্টাৰ মাৰি লব অল সিলেক্ট আকৌ কপি ডাউন এৰো মাৰি পেলাই ইনসার্ট কৰি গৈ থাকক বা পেস্ট কৰি গৈ থাকক যিমান কেটা আপোনাৰ ৰ দৰকাৰ ইমান কেটা ৰ পাই যাব যদি লাষ্টটো মিলা নাই এটো কাটি দিয়ক লিডিংটো অকনমান মিলাই দিব আমাৰ ফরম্যাট বা বক্স রেডি হৈ আছে পেজ মেকারত এটো ফরম্যাট বা এটো বক্স রেডি হৈ আছে সো যি সকলে নতুন চাই আছে বা ভিডিওটো চাইছে যদি ভাল লাগে লাইক কৰিব আৰু শেয়ার কৰিব যাতে আনেও ভিডিওটো শিকিব পাৰে ভিডিওটো চাই এনেকুৱা টুল বনোৱা আৰু বিভিন্ন ধৰণৰ মানে শিকিব পাৰিব আৰু পেজ মেকাৰ ফটোশপ ইত্যাদিৰ বিষয়ে সো যদি আপুনি নতুন আপুনিও সাবস্ক্রাইব কৰি লব যেহেতু মই বেলেগ ভিডিও বনাই আপোনালোকক শিকাবলৈ চেষ্টা কৰিম যাতে আপোনালোকৰ শিকিবলৈ সুবিধা হয় সো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ